নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি টপিকটো হৈছে কলপাত গাহৰিক কি কাৰণে দিওঁ আৰু কেতিয়া দিওঁ। ভিডিঅ'টো শেষলৈকে চাই দিব, তেতিয়া গম পাব সকলো। চাওক, কলগছৰ পাতটো দিলে বহুত ধুনীয়াকৈ খায়। কাটি দিব লাগিব, কাটি দিম এইটো। কলপাত দুপৰীয়া টাইমত দিব লাগে। দুপৰীয়া টাইমত দিলে কি হয়, দানা খৰচটো কমে, লগতে সোনকালে ডাঙৰ হয়। চব কি ধুনীয়াকৈ খায় দুপৰীয়া। এজনী মোৰ গাভিনী হয় আৰু এমাহ দিন আছে। 15 minutes later. চব খাই আদা কৰি দিলে ইমান সোনকালে।